কি হ'ল ৰবিন তুই এনেকে খোজ কাঢ়িছ যে নকবি আৰু বুজিছ বিৰাট ডাঙৰ কেছ হৈ গ'ল হ'ব এইবোৰ বাদ দে কালি চাকৰি ল'বলৈ গৈছিলি নহয় চাকৰি খবৰ ক বেচলিনৰ কিবা হ'বগৈ আৰু ইণ্টাৰভিউটো দিলোঁ ৰিজাল্টটো দিয়া নাই এতিয়াও মানে বুজা নাই কালি ইণ্টাৰভিউ দিবলৈ গ'লোঁ বুজিছ চব ঠিকে থাকে গ'ল এই তেন্তে চাকৰি হ'বই ব'ল মাল খোৱাবি সম্পূৰ্ণ কথাটো শুনি ল অঁ হ'ব কচোন ক তাৰপিছত অফিচাৰজনে ক'লে বুজিছ চাহ একাপ খুৱাব লাগিব বোলে তেতিয়াহে চাকৰিটো হ'ব এই মজা 10 টকাত চৰকাৰী চাকৰি পিছে চাহ খোৱালি নাই ক'ৰ পৰা খুৱাবি 6 লাখ টকা একাপ চাহৰ দাম অঁ তাৰপাছত চাহকাপটো খুৱাব নোৱাৰিলোঁ পকেটত ভেচলিনৰ টেমা এটা আছিলে সেইটোকে উলিয়াই দি দিলোঁ বাপেকে ভাগ্য ভাল তোৰ কিন্তু ভাত খাবলৈ যে নিবিচাৰিলে তই মাল এপেক খুৱাবি বিয়াত বিষাইছে হাগিবও পোৱা নাই কেলা বল